আকৌ এবাৰ সকলোকে নমস্কাৰ জনালোঁ। এয়া দেহা আইতাকৰ ওচৰত আছে, দেখিছেনে? এডমিশ্যন দিবলৈ আহিছোঁ। দেহা এবাৰ ক্লাছ 6ত পাছ কৰিছে। এইখন দেহাৰ হ'বলগীয়া নতুন স্কুলখন। তাৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো দেই শেষলৈকে। এইটো হ'ল অহা যোৱা ৰাস্তাটো, আৰু এইয়া গোটেই পৰিৱেশটো মই দেখাইছোঁ। এইফালে হ'ল ক্লাছৰুমবোৰ, দেখিছেনে? এয়া এটা এটাকৈ ৰুমবোৰ দেখাই আছোঁ। আৰু এইখন হ'ল পাচক পতিকা। দেহাই অকণমান পঢ়িবলৈ চেষ্টা কৰিছে, আৰু এইফালে দেহা সোমাই লৈ অলপ বেঞ্চতে বহিছে। আৰু এইটোৱেই হ'ব লগা দেহাৰ ক্লাছৰুমটো, দেখিছেনে? বহুত ষ্টুডেণ্ট হয় ইয়াতে এটা এটা ক্লাছত। আৰু অকণমান আপোনালোককো বোলে দেখাইছোঁ। কোনে কোনে এই স্কুলখনত পঢ়িছে বাৰু? কোনোবাই যদি পঢ়িছে কমেণ্ট এটা কৰি জনাবচোন। এইটো হ'ল ছাৰ বাইদেউসকলৰ ৰুম, বহা ৰুম, কমন ৰুম, দেখিছেনে? আজিলৈ ভিডিঅ'টো ইমানেই, বাই।